নমস্কাৰ বিচিত্ৰ প্ৰতিভা ইউটিউব চেনেললৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ সকলোৰে জীৱনত এনেকুৱা কিছুমান ব্যক্তি দিন অথবা মুহূৰ্ত থাকে যি আমাৰ অন্তৰত চিৰদিনৰ বাবে অম্লান স্মৃতি হৈ ৰয় মোৰ জীৱনত এনেকুৱা এগৰাকী অনন্য ব্যক্তি হৈছে মোৰ মা আৰু এনেকুৱা এক বিশেষ দিন হৈছে আজিৰ এই দিনটো অৰ্থাৎ 7 ছেপ্টেম্বৰ কাৰণ আজি মোৰ স্বৰ্গবাসী মাৰ জন্মদিন সেয়ে আজিৰ এই পবিত্ৰ দিনটোত আমি বিচিত্ৰ প্ৰতিভাৰ এক নতুন যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ আইতা আৰু মাৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ 2014 চনৰ 4 জানুৱাৰীত আমি বিচিত্ৰ প্ৰতিভা এডুকেশ্যন ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰিছিলোঁ বিগত বছৰবোৰত এই প্ৰতিষ্ঠানে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ অলেখ লোকৰ জীৱন স্পৰ্শ কৰিবলৈ সক্ষম হৈছে এই যাত্ৰাত আমি যেনেদৰে সফলতাৰ মিঠা সোৱাদ পাইছোঁ তেনেদৰে কেতিয়াবা তিতাকেহা প্ৰত্যাহ্বানৰো সন্মুখীন হৈছোঁ ক'ৰবাত কেতিয়াবা শুনিছিলোঁ প্ৰতিটো মধুৰ মিলনৰেই হেনো এদিন মৰ্মান্তিক বিচ্ছেদত পৰিসমাপ্তি ঘটে আৰু এই কঠিন সত্যকেই যেন প্ৰতিপন্ন কৰি আইতা আৰু মাই পৰৱৰ্তী সময়ত আমাক এৰি নেদেখাজনৰ ওচৰলৈ গুচি যায় কিন্তু তেওঁলোকৰ স্মৃতিক পুনৰ সজীৱ কৰিবলৈ মাৰ তৃতীয় মৃত্যুবাৰ্ষিকীৰ দিনা অৰ্থাৎ যোৱা বছৰ 25 নৱেম্বৰত এই চেনেলত মই এটা সৰু এনিমেটেড ভিডিঅ' আপলোড কৰিছিলোঁ যিসকল ব্যক্তিয়ে সেই ভিডিঅ'টি চাই আমাক উৎসাহিত কৰিছিল সেই সকলোকে আজি মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কিন্তু তাৰ পিছত বহুদিন উকলি গ'ল পুনৰ নতুন ভিডিঅ' চেনেলত আপলোড কৰাৰ প্ৰবল ইচ্ছা আছিল যদিও কেমেৰাৰ সন্মুখত কথা ক'বলৈ মোৰ লাজ আৰু সংকোচ ভিডিঅ' নিৰ্মাণৰ কলা কৌশলৰ অজ্ঞতা আৰু সময়ৰ নাটনিয়ে মোক আগবাঢ়িবলৈ দিয়া নাছিল এই সকলোবোৰ বাধা অতিক্ৰম কৰি আগবঢ়াটো মোৰ বাবে পৰ্বত আৰোহণ কৰাৰ দৰেই এক কঠিন কাম যেন লাগিছিল কিন্তু মায়ে মোক এটা কথা শিকাইছিল কোনো কাম কৰিবলৈ যদি অন্তৰৰ গভীৰৰ পৰা হেঁপাহ থাকে তেন্তে সকলো বাধা নেওচি হ'লেও আগবাঢ়ি যাব লাগে আৰু সেই অনুপ্ৰেৰণাতেই মই সকলো সীমাবদ্ধতাক অতিক্ৰম কৰি আজি আকৌ এবাৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ এই চেনেল আমাৰ এক আন্তৰিক প্ৰয়াস আইতা আৰু মাৰ স্মৃতিক সজীৱ কৰি ৰখাৰ আৰু আপোনালোকৰ সৈতে কিছু মূল্যৱান জ্ঞানৰ ভাগ বতৰা কৰাৰ যদিহে এই প্ৰয়াস আপোনালোকৰ ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক নটিফিকেশ্যন বেলটো অন কৰক আৰু আপোনাৰ বহুমূলীয়া মতামত কমেণ্ট ছেকশ্যনত লিখি আমাক কৃতাৰ্থ কৰক কাৰণ আমাৰ বিশ্বাস আপোনালোকৰ ইতিবাচক সঁহাৰিয়েই আমাক আগুৱাই নিব যেনেদৰে পৰিয়ালৰ সকলোৰে সহায় সহযোগিতা আৰু উৎসাহ উদগনিয়ে একোজনক জীৱনত সফল কৰি তুলিব পাৰে আৰু মাত্ৰ কেইটামান দিন পিছতেই মই এক বিশেষ বিষয়ৰ ওপৰত এখন ধাৰাবাহিক অৰ্থাৎ ছিৰিজ আৰম্ভ কৰিম যিয়ে আপোনালোকৰ জীৱনলৈ এক অভূতপূৰ্ব পৰিৱৰ্তন আনিব পাৰে বুলি মোৰ দৃঢ় বিশ্বাস তেন্তে পৰৱৰ্তী ভিডিঅ'বোৰত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ সকলোৱে ভালে কুশলে থাকক আৰু সুস্থ থাকক ধন্যবাদ